হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আৰু মই জ্যোৎস্নাই আজি ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। তাৰ আগতে আপোনালোক সকলোকে মোৰ অকণমানি পৰিয়ালটোলৈ স্বাগতম জনাই আজি ব্লগটো আৰম্ভ কৰিবলৈ এয়া বহি আছোঁ। গাটো ইমান বেছি বেয়া লাগিছে নহয়, কিবা কিবি লাগিছে, সেইকাৰণে বহি আছোঁ। গাটো ঢলং পলঙো লাগিছে। আৰু আজি টিফিনত মই অকণমানিকণক দিছোঁ পৰাঠা। কালিয়ে মোক তাই কৈ থৈছে, মা কাইলৈ মোক টিফিনত কিন্তু পৰাঠা দিবা দেই। আৰু ৰাতিপুৱা শুই উঠিয়ে ডাইৰেক্ট আলু সিজোৱাতহে লাগি গৈছোঁ, মানে আলু পৰাঠা দি পঠাইছোঁ। আৰু কণমানিকণক স্কুললৈ পঠাই মেলি মই এতিয়া কামত লাগিবলৈ আৰম্ভ কৰিছোঁ। যিকিছু কাপোৰৰ অৰ্ডাৰ আছিলে আজি কমপ্লিট কৰিহে এৰিম বুলি লাগিছোঁ। আৰু কিমান হয়গৈ নাজানো, তথাপিও চেষ্টা কৰিম। আৰু মই কৰিবলৈ লোৱা কাপোৰকেইযোৰ কটনৰ হয়। কটন কাপোৰকেইযোৰত মই স্ক্ৰীণ প্ৰিণ্টিং কৰিছোঁ। আজি মই 3যোৰ কাপোৰ কমপ্লিট কৰি উলিয়ালোঁ। কাপোৰকেইযোৰ মই নেক্সট ভিডিঅ'ত ভালকৈ দেখাম। আৰু এয়া হৈছে আমাৰ ঘৰৰ পাচলি, ভাতকেৰেলা আৰু তিতাকেৰেলা। খোৱা মানুহ হ'লেও এজনী, কিন্তু পাচলিহে লাগিছে ধেৰ। আৰু এয়া হৈছে প্ৰসাদৰ বৰ। প্ৰসাদ কেইটামান আছিল সকামৰ, তাকে বোলো বৰকৈ বনাই পেলাই খাওঁ। খাই ভাল পালোঁ পিছে দেই। আপোনালোকে বাৰু এনেকৈ বনাই খাই ভাল পায়নে? পিঁয়াজ অকণমান সৰহকৈ দিলে খাই খুব বেছি ভাল লাগে। আৰু এতিয়া আমি আহিছোঁ বিয়া খাবলৈ বুলি। আমাৰ কণমানিকণে গানৰ তালে তালে একদম মূৰটো নচুৱাই নচুৱাই আহি আছে। আগত থিয় হৈ ককাকৰ লগত গাড়ীৰ আগত এয়া পূৰা তাবলা বজাইছে। মিউজিকটো স্কিপ কৰি দিছোঁ, নহ'লে আকৌ কপিৰাইট লাগি যাব যে। আৰু মই আহিছোঁ খুৰা খুৰী তুলতুলিৰ লগত আছে কিশোৰ দা। আৰু আজি বিয়াখন আমি কমলাবাৰী বৰদানিত খাবলৈ বুলি গৈ আছোঁ। মই বিয়াৰ আগতে CEC কম্পিউটাৰ চেণ্টাৰত যিহেতু জব কৰিছিলোঁ দিগন্ত দাৰ লগত, তেওঁলোকৰ ভায়েকৰে বিয়া। ইমান মৰমত মাতিলেহি, নহাকেনো কেনেকৈ পাৰোঁ। আৰু আহি পেলাই এয়া বিয়া ঘৰত জুচ খাই আছোঁ। আৰু দিগন্ত দা CEC চেণ্টাৰৰ ডাইৰেক্টৰ আছিল। এয়া আমাৰ মৰমৰ বৌ, মানে দিগন্ত দাৰ ৱাইফ। আমি বিয়া খালোঁ, এতিয়া যাবলৈ ওলাইছোঁ। আৰু তেওঁলোকৰ আজি ৰিচিপশ্যন পাৰ্টি আছিল। আৰু বিয়াৰ যিটো খানা বহুত টেষ্টি আছিল। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নেক্সট ব্লগ অতি সোনকালে লৈ আহিছোঁ। মানে এইকেইদিনটো মই ডেইলি ব্লগ দিয়ে আছোঁ। পিছে যিসকল আমাৰ অকণমানি পৰিয়ালটোলৈ আহি পেলাই এতিয়ালৈকে আমাৰ ইউটিউব চেনেল জ্যোৎস্না নভিশ্ৰুতি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ কাষতে থকা বেল আইকনটো অন কৰি অল কৰি দিব, যাতে আহিব লগা নটিফিকেশ্যনখিনি আপোনালোকে প্ৰথম পায় আৰু আমাৰ চেনেলৰ ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে। এয়া আমাৰ অকণমানি অভিশ্ৰুতি নাকত চশমাযোৰ পিন্ধি আৰু ভৰি ষ্টাইল দি ফটো তুলিছে।